আমি আমাৰ BTC চিফ ৰিলিফ ফাণ্ড এটা আমি লঞ্চ কৰিছোঁ। সকলোৱে দিব পাৰিব, 500 হওক, 100 হওক, 200 হওক। আমি ৰিলিফ যিহেতু ৰিলিফ ডিপাৰ্টমেণ্টটো আমাৰ BTCত ট্ৰেন্সফাৰ হোৱা নাই। আমি যাতে এডুকেশ্যন ছাইডত হওক বা বেমাৰত হওক বা যিকোনো ছাইডত গৰীব দুখীয়াসকলক আমি যাতে সহায় কৰিব পাৰে বা ক'ত বা ইমাৰ্জেঞ্চি কাম কৰিব পাৰে, তাৰ কাৰণে আমি ৰিলিফ একাউণ্ট আজি অ'পেনিং কৰিছোঁ। তাৰ কাৰণে মই BTC সকলো ৰাইজক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে যিমান পাৰে 100 হওক, 200 হওক, চবেই যাতে এই ৰিলিফ ফাণ্ডত অনুদান দিয়ে। তেতিয়াহ'লে আমি BTC বাকী ৰাইজসকলৰ জাতি জনগোষ্ঠীৰ মাজত যিখিনি দুখীয়া শ্ৰেণীৰ মানুহ মানে সহায় কৰিব পাৰিম আৰু ৰিলিফ ফাণ্ডৰ থ্ৰুদি। তো এইটো